ভাইটি তোমাৰ ঘৰ ক'ত? তেজপুৰত। ভাইটি আজি ঘৰখনলৈ মনত পৰেনে তোমাৰ? মনত পৰেনে? আৰু এখেত তেজপুৰতে। এনে আপোনাৰ নামটো? হয়, তেজপুৰ কোন জেগাত? তেজপুৰ টাউনতে। আজি মনত পৰেনে ঘৰখনলৈ? আচ্ছা, কয়তো আপোনাৰ? তেজপুৰতে ঘৰ। গোটেইকেইজন তেজপুৰৰে। আজি কয়তো সঁচাকৈ কথা কওকচোন, ঘৰখনলৈ মনত পৰেনে? মন পৰিব, ল'ৰা ছোৱালী আছে, ফেমিলি আছে। হয়, হ'লেও আমি নিজৰ কৰ্তব্যটো পালন কৰিব লাগিব। আপোনালোকে নিজৰ কৰ্তব্য আপোনালোকে পালন কৰি যাব লাগিব, নহয় জানো? আপোনালোকে ৰাইজৰ কাৰণে কৰিছে। হয়, বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি মই আহিলোঁ তিনিচুকীয়াৰ মাৰোৱাৰী দুৰ্গা পূজা মই চাবলৈ আহিছোঁ। আৰু তিনিচুকীয়াত যিহেতু মই দুৰ্গা পূজা চাবলৈ আহিছোঁ, মই তিনিচুকীয়াত দুৰ্গা পূজাৰ অকণমান ভিতৰৰ দৃশ্যাংশ মই দেখুৱাবলৈ বিচাৰিছোঁ। মই বৰ্তমান তিনিচুকীয়া দুৰ্গা পূজাৰ ভিতৰত মই প্ৰৱেশ কৰিছোঁহি আৰু মই কেমেৰা স্ক্ৰীণত ধৰি ৰাখিবলৈ মই বিচাৰিছোঁ যি সুন্দৰ এটি দৃশ্য মই আপোনালোকক অকণমান দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। মই ইয়াৰ পূজা মণ্ডপৰ ভিতৰলৈ মই আগবাঢ়ি গৈ আছোঁ আৰু মই যদি এনেকৈ চাওঁ একদম দৃষ্টিনন্দন এটা দৃশ্য মই আপোনালোকৰ আগত অকণমান ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ এইটো। আৰু এই গোটেই ভিডিঅ'টো যিহেতু মই নিজে কৰি আছোঁ, গতিকে মই নিজকে দেখাইছোঁ। মই আজি আহিছোঁ এই তিনিচুকীয়া মাৰোৱাৰী পূজা মই চাবলৈ আহিছোঁ আৰু ইয়াৰ ভিতৰৰ যি দৃষ্টিনন্দন পৰিৱেশ, মই সেই পৰিৱেশটো মই আপোনালোকক অকণমান দেখুৱাই যাবলৈ মই চেষ্টা কৰিম। আপোনালোকেও আহক, মোৰ লগত ভিতৰত যি পৰিৱেশ আছে মই সেই পৰিৱেশটো মই আপোনালোকৰ আগত মই দেখুৱাই যাবলৈ মই চেষ্টা কৰিম। হয়, তিনিচুকীয়া এখন উল্লেখযোগ্য এখন পূজা, গতিকে মই দেখুৱাইছোঁ ওপৰৰ পৰা তললৈকে মই দেখুৱাইছোঁ। এতিয়া সন্ধিয়া হ'বলৈ হৈছে আৰু যিহেতু লাইটবিলাক জ্বলিছে খুব সুন্দৰ লাগিছে। মই ভিতৰলৈ যাবলৈ অকণমান চেষ্টা কৰিম। যথেষ্ট ৰাইজ ইয়াত যিহেতু আছে, আপোনালোকে আহক মোৰ লগত। মই পূজাস্থলীৰ ভিতৰলৈ মই যাবলৈ চেষ্টা কৰিছোঁ। মই হয়, মই ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। আপোনালোকে মোৰ লগত আহক আৰু ভিতৰৰ যি পৰিৱেশ মই অকণমান দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। মই বৰ্তমান পূজাৰ ক্ষেত্ৰলৈ ভিতৰলৈ গৈ আছোঁ। আপোনালোকে মোৰ লগত আহক আৰু ভিতৰত যি পৰিৱেশ মই সেই পৰিৱেশ আপোনালোকৰ আগত মই দেখুৱাই যাবলৈ চেষ্টা কৰিম। মই বিশেষকৈ আপোনালোকৰ কাৰণে সেৱাভাগ ধৰিছোঁ আৰু আপোনালোকে সকলোৱে ভালে থাকক, কুশলে থাকক, মই সেই বুলি মই আজি মা দুৰ্গাৰ শ্ৰীচৰণত মই সেৱাভাগ ধৰিছোঁ। আপোনালোকে সকলোৱে ভালে থাকক, কুশলে থাকক, মই তাৰে কামনা কৰিছোঁ। আৰু মই সকলোকে এই শাৰদীয় যি দুৰ্গা উৎসৱ, সেই উৎসৱৰ মই শুভকামনা জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। হয়, পূজা চাইছে বৰ্তমান মই এইখন মাকুম চহৰৰ মাকুম ডেইলি বজাৰত মই সোমালোঁ। এইখন পূজাৰ বছৰৰ কাৰণে আজি যথেষ্ট ভিৰ হৈছে। এই ককাই জেলেপি লৈছে বোলে, ভাল লাগিলে বোলে এখেতে জেলেপি, আৰু এখেতেও জেলেপি দি আছে। এখেতে যিহেতু জেলেপি লৈছোঁ, বহুত ভাল লাগিলে খাবৰ কাৰণে। এইটো ভাল লাগিছে বুলি কৈছে। আজি যিহেতু আজি পূজাৰ দিনাখনি যদি দুৰ্গা পূজাৰ দিনাখন যদি আপুনি জেলেপি নাখায় তেনেহ'লে কি হয়, পূজা নালাগে। তেনেহ'লে আহক, আজি যিহেতু এই পূজাৰ বতৰত ময়ো অকণমান জেলেপি লৈ চাওঁ। আজি জেলেপিৰ যি বজাৰ, মই সেই বজাৰত আজি মই অকণমান জেলেপি কিনিছোঁ। মই কি হয় মই চেষ্টা কৰোঁ। মানুহৰ ভিৰৰ কাৰণে অসুবিধা হৈছে যথেষ্ট। মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আমাৰ এইফালে জেলেপি বাইদেউ আছে, বাইদেউ জেলেপি কেনেকৈ দিছা? পুৱা 160 নেকি? আজি পূজাৰ বজাৰত এই বাইদেউ দাম দৰ খেলি মেলি লাগিছে, ভুল হৈছে তেখেতৰ। আচ্ছা, তুমি মোক এটা কাম কৰা, তুমি মোক 50 টকাৰ জেলেপি দিয়া। এই আমাৰ বাইদেৱে বৰ সুন্দৰকৈ জেলেপিবিলাক বনাইছে, জেলেপিবিলাক জিকি আছে।
আৰু জেলেপীখিনিৰ নিচিনা আমাৰ এই বাইদেউকো ধুনীয়া লাগিছে আজি যিহেতু পূজাৰ বতৰ মই তোমাক এফালে চাবলৈ অনুৰোধ কৰিছোঁ এফালে চোৱা বা ভাল লাগিছে আজি যিহেতু পূজাৰ বতৰত আজি যিহেতু পূজাৰ বতৰত ময়ো জেলেপী কিনিছোঁ ৰাইজে যিহেতু পূজাৰ বতৰৰ কাৰণে জেলেপী কিনিছে তো বন্ধু বান্ধৱীসকল এই জেলেপীখিনি কিন্তু মই মোৰ কাৰণে লৈছোঁ মই আপোনালোকক জেলেপী মই দেখুৱাইছোঁ কিন্তু আপোনালোকক মই জেলেপী খুৱাই দিব নোৱাৰোঁ কাৰণ মই আপোনালোকৰ পৰা বহুত দূৰত আছোঁ সেইকাৰণে বন্ধু বান্ধৱীসকল আপোনালোকে বেয়া নাপাব মই কিন্তু জেলেপী মই নিজৰ কাৰণে লৈছোঁ আপোনালোকৰ কাৰণে নহয় হয় কেমেৰা স্ক্ৰীণত দেখি আছে মই বৰ্তমান আহিছোঁ ৰাজগড়ৰ এখন পূজা ৰাজগড় চাহ বাগিচাৰ পূজা আমি যিহেতু প্ৰত্যেকেই নিজৰ ঘৰত আমি নিজৰ ল'ৰা ছোৱালী ফেমিলি লৈ আমি পূজা ভাগ আমি চাওঁ কিন্তু আমাক এই পূজা ভাগ সুন্দৰভাৱে পৰিচালনা কৰিবৰ কাৰণে যিসকল আমাৰ ফৌজি থাকে যিসকল পুলিচ থাকে তেওঁলোকৰো আমি মনৰ কথা অকণমান আমি জানিবলৈ বিচাৰোঁ তেওঁলোকেনো কি বিচাৰে আহক তেনেকুৱা কেইজনমান আমাৰ পুলিচ অফিচাৰ আমাৰ লগত আছে মই তেওঁলোকৰ লগত অকণমান সাক্ষাৎকাৰ ল'ব বিচাৰিছোঁ এখেত আছে কামাণ্ডো আছে আৰু আমাৰ ছাৰ আছে ছাৰ নমস্কাৰ আৰু এই ছাৰৰ সহযোগী তেওঁলোকে আছে যিহেতু তেওঁলোকে আমাক প্ৰটেকশ্যন দিবৰ কাৰণে আছে আমাৰ এই পূজা ভাগ যাতে ভালকৈ হয় তাৰ বাবে তেওঁলোকে আমাৰ মাজত তেওঁলোকে আছে ছাৰ নমস্কাৰ ছাৰৰ ঘৰ এনেই কোন ঠাইত বাৰু যোৰহাটৰ ছাৰ আপোনাক বৰ দুখেৰে মই কথা এটা সুধিব বিচাৰিছোঁ ছাৰ আজি যিহেতু পূজা ময়ো আহিছোঁ মোৰ ছোৱালীজনীৰ লগত আজি মই পূজা চাবলৈ আহিছোঁ তো এই ছাৰ আপোনালোকক মই পূজাতনো কি দিম মই জেলেপীয়ে ভাগ দি আপোনালোকক মই জেলেপী এখিনিকে দিছোঁ মোৰ ফালৰ পৰা আপোনালোকক মই পূজালৈ বুলি আৰু ছাৰ আপুনি এটা কথা সঁচা কথা ক'ব ছাৰ আজি যিহেতু পূজা আজি সকলোৱে নিজৰ ঘৰখনৰ লগত মানুহে পূজা চায় ছাৰ আজি আপোনাৰ সঁচাকৈ ঘৰখনলৈ মনত পৰেনে ছাৰ এতিয়া সঁচা কথা ক'বলৈ ঘৰলৈ মনত পৰিলে কি হ'ব গতিকে সেইখিনি আমি বাদ দিলোঁ সেইখিনিৰ প্ৰতি আমি গুৰুত্ব নিদিওঁ আমাৰ এটাই উদ্দেশ্য উৎসৱ আমি উপভোগ কৰিবলৈ নাপাওঁ যাৰ নিচিনা উৎসৱ আমি আজিলৈকে উপভোগ কৰিবলৈ পোৱাই নাই পৰিয়ালৰ লগত আমাৰ এটাই উদ্দেশ্য আৰু লক্ষ্য যাতে জনসাধাৰণে শান্তিৰে পূজা বা তেওঁলোকে উৎসৱ পালন কৰিব পাৰে কোনো যাতে অপয়ামঙ্গল নহয় কোনো যাতে দুষ্কৃতিকাৰীয়ে কোনো ধৰণৰ অঘটন ঘটাব নোৱাৰে তাৰ প্ৰতি আমি গুৰুত্ব দিওঁ গতিকে আমি ঘৰৰ পৰিয়ালৰ কথা পাহৰিয়ে থাকোঁ ধন্যবাদ ছাৰে নিজৰ মনৰ কথাটো ক'লে আৰু মই এইফালে ভাইটিক সুধিব বিচাৰিছোঁ ভাইটি তোমাৰ ঘৰ ক'ত মোৰ ঘৰ তেজপুৰত ভাইটি আজি ঘৰখনলৈ মনত পৰেনে তোমাৰ নিশ্চয় মনত পৰেনে আৰু এখেত মোৰ তেজপুৰতে এনে আপোনাৰ নামটো মোৰ নাম মানৱজিৎ নাথ তেজপুৰ কোন জেগাত তেজপুৰ টাউনতে আজি মনত পৰেনে ঘৰখনলৈ লগৰ আচ্ছা কয়তো আপোনাৰ তেজপুৰতে ঘৰ গোটেইকেইজন তেজপুৰৰে তেজপুৰ আজি কয়তো সঁচাকৈ কথা কওকচোন ঘৰখনলৈ মনত পৰেনে মন পৰিব ল'ৰা ছোৱালী আছে ফেমিলি আছে হয় হ'লেও আমি নিজৰ কৰ্তব্যটো পালন কৰিব লাগিব আপোনালোকে নিজৰ কৰ্তব্য আপোনালোকে পালন কৰি যাব লাগিব নহয় জানো আপোনালোকে ৰাইজৰ কাৰণে কৰিছে বাইদেউ যাম মই এই সকলোকে মই ধন্যবাদ যাচিছোঁ আপোনালোকে আমাৰ কাৰণে কৰিছে মই আপোনালোকক কি দিম আজি দুৰ্গা দেৱীৰ মই শ্ৰীচৰণত আপোনালোকৰ হয় মই সেৱা ভাগ জনাইছোঁ আপোনালোকৰ জীৱন সুখময় হওক মধুময় হওক তাৰে কামনা কৰি দুৰ্গা দেৱীৰ ওচৰত মই সেৱা ভাগ জনাইছোঁ আৰু আজি মোৰ এই যি সুন্দৰ ভিডিঅ' মই ইমানতে সামৰণি মাৰিছোঁ আৰু এই ককাইসকলক মই সকলোকে তেওঁলোকে যে আমাৰ কাৰণে যে কৰিছে তেওঁলোককো মই কোটিবাৰ ধন্যবাদ জনাইছোঁ আৰু আজি মোৰ এই যি চুটি ভিডিঅ' মই ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ ধন্যবাদ হয় এই আপুনি যিখিনি সুন্দৰ জেলেপীখিনি দেখুৱাইছে এই জেলেপীখিনি একচুৱেলি বনোৱা মানুহজন হ'ল এইজন এই সুন্দৰ জেলেপীখিনি তেখেতে বনাইছে আৰু আমাৰ ৰাইজৰ কাৰণে তেখেতে বনাইছে বৰ কষ্ট কৰি তেখেতে যিহেতু জেলেপীখিনি বনাইছে আৰু এখেতে বনোৱা জেলেপী কিন্তু আজি মই খাম ধন্যবাদ